এটা অৰ্গেনিজমক কিমান ভাগত ভাগ কৰিব পাৰো কাৰোবাক দুটা সমান ভাগত ভাগ কৰিব পাৰি কাৰোবাৰ আকৌ দুটাতকৈ বেছি ভাগত ভাগ কৰিব পাৰি আৰু কিছুমানক ভাগেই কৰিব নোৱাৰে বিভিন্ন ধৰণৰ বৈজ্ঞানিক আহিলে বিভিন্ন ধৰণৰ সাইন্টিষ্ট আহিলে মানে ক্লাসিফাই দিলে এই অসুবিধাটো সুবিধালৈ কনভাৰ্ট কৰিবৰ কাৰণে আমাৰ পৃথিৱীত যিমানবিলাক জীৱ আছে সেইবিলাকক কি কৰিলে ক্লাসিফাই কৰিলে তোমালোক হৈছে মোৰ মৰমৰ বাবা মাইনা আৰু মই হৈছে তোমালোকৰ লনি মেম আৰু আজি তোমালোকৰ লনি মেমে এনিমেল কিংডম চেপ্টাৰটো লৈ আহিছে উইদিন 30 মিনিটস ইয়েস তোমালোকে ঠিকই শুনিছা এনেতো ওয়ান শট ভিডিও এটা মোৰ আছে এইটো চেপ্টাৰৰ কিন্তু এতিয়া যদি হেতুত যদি তোমালোকৰ বেছি টাইম নাই মিন্স ইমান সময় চাব টাইম নাই মেম আমাক সৰুকে লাগে তেতিয়াহলে হে সৰুকে লাগা অকমান 30 মিনিটছতো মই তোমালোকৰ কাৰণে এই চেপ্টাৰটো লৈ আহিছো এই চেপ্টাৰটো তোমালোকে এই 30 মিনিটছত চেপ্টাৰটো যিমানখিনি ইম্পৰ্টেন্ট টপিক আছে বা তোমালোকৰ এক্সামত যিখিনি টপিকৰ পৰা কোৱেশ্চন আহে আমাৰ চান্স বেছি থাকে সেই গোটেইখিনি তোমালোকে আজি এই 30 মিনিটছৰ ভিডিওটো তোমালোকে পাই যাবা গতিকে ভিডিওটো একদম লাষ্টলৈকে চাবা আৰু মই জানো তোমালোকে এইটো শেষলৈকে চাবা কাৰণ কিয় তোমালোকটো আজিকালি ৰিল শৰ্টছ চোৱা ল'ৰা ছোৱালী গতিকে এইটোতো আমাৰ বেছি দীঘল নহয় অকমান গতিকে তোমালোকে চাবা বুলি মোৰ আশা আছে ঠিক আছে তো এতিয়া চাবা একচুয়ালি এনিমেল কিংডম যেটো চেপ্টাৰ আমি জানিব লাগিব সেই চেপ্টাৰটো কৰ পৰা আহিছে কৰ পৰা আমাৰ এনিমেল কিংডম চেপ্টাৰটো আহিলে একচুয়ালি তো AHSEC হুইটেকাৰে ইন 1969ত কি দিছিলে কোৱাচোন আমাৰ পৃথিৱীত যিমানবিলাক অৰ্গেনিজমছ আছে আমাৰ পৃথিৱীত যিমানবিলাক লিভিং অৰ্গেনিজমছ আছে সেইবিলাকক ক্লাসিফাই কৰিছিলে আৰু কিয় ক্লাসিফাই কৰিব লগা হ'ল তোমালোকে ক্লাস 9ত এইবিলাকৰ বিষয়ে পঢ়ি আহিছা কাৰণ কিয় যদি আমি আমাৰ যিমানবিলাক জীৱ আছে বা যিমানবিলাক লিভিং অৰ্গেনিজমছ আছে যদি হিহঁতক আমি ক্লাসিফাই নকৰো তেতিয়াহলে আমাৰ প্ৰত্যেকটো জীৱকে আমাৰ ইন্ডিভিজুৱেলি ষ্টাডি কৰিব আমাৰ সাইন্টিষ্টসকলৰ কি হয় অসুবিধা হৈছিল আৰু সেই অসুবিধাটোক সুবিধালৈকে কনভাৰ্ট কৰিবৰ কাৰণে তেখেতসকলে কি কৰিলে আমাৰ পৃথিৱীত যিমানবিলাক জীৱ আছে সেইবিলাকক কি কৰে ক্লাসিফাই কৰিলে আৰু এনেকুৱাকৈ বিভিন্ন ধৰণৰ বৈজ্ঞানিক আহিলে বিভিন্ন ধৰণৰ সাইন্টিষ্ট আহিলে বিভিন্ন ধৰণে ক্লাসিফাই দিলে কিছুমানে কেৱল উদ্ভিদ আৰু প্ৰাণীকে ক্লাসিফাই কৰি থলে সৰু সৰু অৰ্গেনিজম বিলাকক ক্লাসিফাই নকৰিলে তো এনেকুৱাকৈ বহুতে বিভিন্ন ধৰণৰ কি দিলে মতামত দিলে কিন্তু তাৰ ভিতৰত আমাৰ এজন সাইন্টিষ্টৰ আমাৰ খুব বেছি ভাল লাগিল আৰু তেখেতে হৈছে আমাৰ কি AHSEC হুইটেকাৰ আৰু AHSEC হুইটেকাৰে ইন 1969ত আমাৰ পৃথিৱীত যিমান আমাৰ জীৱ আছে যিমান লিভিং অৰ্গেনিজমছ আছে এই গোটেইবিলাককে কি কৰিলে 5 কিংডম ক্লাসিফিকেশনত কি কৰিলে ক্লাসিফাই কৰি দিলে হয় পাঁচখন ৰাজ্যত যাক নেকি কি বুলি কোৱা হয় আমাৰ AHSEC হুইটেকাৰে দিয়া পঞ্চ ৰাজ্য বুলি কোৱা হয় 5 কিংডম ক্লাসিফিকেশন বুলি কোৱা হয় ঠিক আছে আৰু সেই 5 কিংডম ক্লাসিফিকেশনত আমাৰ কি আছিল মনেৰা আছিল প্ৰটিষ্টা আছিল ফাঞ্জাই আছিল এনিমেল আছিল আৰু কি আছিল আমাৰ প্ল্যান্টি আছিল আৰু তাত এই 5 কিংডম ক্লাসিফিকেশনৰ আমাৰ এখন কিংডমে হৈছে তোমালোকৰ কি এনিমেল কিংডম আৰু এখন কিংডম আছে তোমালোকৰ প্ল্যান্টি কিংডমখন আছে যেটো চেপ্টাৰ তোমালোকে পঢ়া প্ল্যান্ট কিংডমত পঢ়া তো ইয়াতে আমি যিমানবিলাক আমাৰ জীৱ আছে একদম পৰিফেৰাৰ পৰা মিন্স একদম আমাৰ কোষেৰে গঠিত হোৱাৰ পৰা ঠিক আছে আমাৰ কোষেৰে গঠিত হোৱাৰ পৰা একদম আমাৰ উচ্চ স্তৰলৈকে আমাৰ মানুহলৈকে মানুহ হৈছে আমি কি উচ্চ স্তৰৰ প্ৰাণী হায়াৰ অৰ্গানিজমছ তো আমালৈকে এই গোটেইখিনি যে আমাৰ একদম কোষেৰে গঠিত হোৱাৰ পৰা ঠিক আছে কিন্তু নাভাবিবা যে ইয়াতে আমি ব্যাকটেৰিয়াৰ কথা পঢ়ি আছো আমি ইয়াতে ভেকুৰৰ কথা নপঢ়ো দেই ইয়াতে আমি বহুতখিনি কোষেৰে গঠিত এটা জীৱৰ পৰা ষ্টাৰ্ট কৰিম কিন্তু এককোষীটোৰ কৰ পৰা ষ্টাৰ্ট কৰিম বহুতে এটা কনফিউজন থাকে মেম এইটো চেপ্টাৰত আমাৰ পৰিফেৰা এককোষী হয় নেকি এককোষী নহয় কোষেৰে গঠিত হয় বাট এককোষী নহয় তেতিয়ালে মেম এককোষী বিলাক আমি ক'ত পাও এককোষী বিলাক আমি মনেৰা ৰাজ্যত পাম য'ত আমাৰ কি থাকে ব্যাকটেৰিয়া বিলাক থাকে ঠিক আছে তো হেনেকুৱাকে আমি এটা অৰ্গানিজমছ বিলাক একদম সৰুৰ পৰা ডাঙৰলৈকে কেনেকুৱাকে আহিল সেই গোটেইখিনি বস্তু আমি ইয়াতে ষ্টাডি কৰিম আৰু এইটো চেপ্টাৰত যদি ডিটেইলছত তোমালোকৰ জানিব মন আছে তেতিয়ালে মোৰ ওয়ান শট ভিডিওটো চাবা তাত মই A to Z গোটেইখিনি তোমালোকৰ কাৰণে দি থৈ দিছো তো আহা ইয়াতে আমি ইম্পৰ্টেন্স খিনি পঢ়িম ঠিক আছে তো প্ৰথমতে তোমালোকৰ বুকত কি দিছিলে আমাৰ বেচিছ অফ ক্লাসিফিকেশন কৈছে যে শ্ৰেণী বিভাজনৰ আমাৰ কি আছে ভিত্তি এই যে আমি ক্লাসিফাই বিলাক কৰিছো আমাৰ যে ইমান যে জীৱবিলাক যে আছে সেই জীৱবিলাকক আমি কিহৰ ভিত্তিত আমি ক্লাসিফাই কৰিছো কিহৰ ভিত্তিত কাৰোবাৰ এখন হাত আছে নেকি কাৰোবাৰ দুখন হাত আছে নেকি কাৰোবাৰ চাৰিখন হাত আছে নেকি কাৰোবাৰ এটা চকু আছে নেকি কাৰোবাৰ এখন কাণ আছে নেকি এইবিলাকৰ ওপৰত ক্লাসিফাই কৰিছো নেকি এইবিলাকৰ ওপৰত ক্লাসিফাই কৰা নাই তো কিহৰ ওপৰত ক্লাসিফাই কৰিছো মেম তো কিহৰ ওপৰত ক্লাসিফাই কৰিছো তোমালোকৰ বুকত দিয়া আছে আৰু আমি সেইকিটা জানিব লাগিব উইথ এক্সাম্পল ওকে তো এতিয়া চাবা লেভেল অফ অৰ্গানাইজেশ্যন তো প্ৰথমতে কৈছে যে আমাৰ সংগঠনৰ স্তৰ বা লেভেল অফ অৰ্গানাইজেশ্যন বুলি ক'লে যে এটা জীৱত আমাৰ কি আছে কোষেৰে গঠিত নেকি জীৱটো আমাৰ কলাৰে গঠিত নেকি টিস্যুৰে গঠিত নেকি নে জীৱটোত আমাৰ অৰ্গান আছে নে জীৱটোত আমাৰ অৰ্গান সিস্টেম আছে হেতু হৈছে তোমালোকৰ কি লেভেলছ অফ অৰ্গানাইজেশ্যন
ঠিক আছে আৰু ইয়াতে যদি আমি চাব যাওঁ লেভেলছ অফ অৰ্গেনাইজেশ্যনত আমি যদি চাব যাওঁ প্ৰথমতে তোমালোকৰ আছে কি সেলুলাৰ আৰু সেলুলাৰ মাত্ৰ কোষেৰে গঠিত কোন হ'ব এইটো পৰিফেৰা মই ধুনীয়াকৈ এক্সাম্পল কেইটা লিখি দিছো তোমালোকে আৰু বেলেগকে তোমালোকে যাই বিচাৰি থাকিব নালাগে ওকে ঠিক আছে তাৰ পিছত তোমালোকৰ আছে টিস্যু সিলেন্টাৰেটা টিনোফোৰা এটা তোমালোকৰ অৰ্গান আছে অৰ্গান কেৱল অৰ্গানে থাকে কাৰ্ডটা থাকিব প্লেটি হেলমেন্থিছত থাকিব অৰ্গান সিস্টেম কাৰ্ড থাকে এসকে হেলমেন্থিছৰ পৰা আমাৰ কলকে থাকিব কৰ্ডাটালৈ থাকিব কিন্তু মেম এইবিলাক কি কৈছে আপুনি পৰিফেৰা সিলেন্টাৰেটা নিডেৰিয়া বা নাইডেৰিয়া এইবিলাক কি হয় মেম এইবিলাক কি হয় 2 মিনিট ধৈৰ্য ধৰা 30 মিনিটত 2 মিনিট ধৈৰ্য ধৰা তাৰ পিছত তোমালোকে এইবিলাকৰ বিষয়ে গম পাই যাবা ঠিক আছে তাৰ পিছত এইখিনি তোমালোকে মনত ৰাখিব লাগিব যে আমাৰ লেভেল অফ অৰ্গানাইজেশ্যন কিছুমানে কোষেৰে গঠিত কিছুমান কলাৰে গঠিত কিছুমান অৰ্গানেৰে গঠিত আৰু কিছুমানৰ কি থাকে অৰ্গান সিস্টেম থাকে ঠিক আছে না ভাবিবা যে এই যে আমাৰ সেলুলাৰ মিন যেটো কোষেৰে গঠিত হিয়তে বেলেগ কাম কৰিব নোৱাৰে নেকি মাত্ৰ কোষেৰে গঠিত হিয়তৰ বডিত সব কাম নহয় নেকি সব কামে হয় হিয়তৰ বডিটো ঠিক আছে কিন্তু যদিও আমাৰ সেলেৰে গঠিত হয় কিন্তু হিয়তৰ বডিটো আমাৰ সব কামেই হয় ওকে ঠিক আছে তাৰ পিছত আমি কিহৰ ওপৰত ভিত্তি কৰি ফেলে কৰিম আচ্ছা ঠিক আছে আমি কোষেৰে গঠিত কলাৰে গঠিত বা অমুকেৰে বা অৰ্গানাইজ থাকে কেৱল অৰ্গান সিস্টেম থাকে অংগতন্ত্ৰ থাকে এখিনেৰে ক্লাসিফাই কৰিলো ঠিক আছে কিন্তু আমাক লাগিব ক্লাসিফাই কৰা ভিত্তি বা বেসিস অফ ক্লাসিফিকেশন আমাক আৰু লাগিব তেতিয়া আমি কি চাম যে হিয়তৰ সিমেট্ৰি চাম সিমেট্ৰি মিন্স কি সমমিতি যে আমি এটা অৰ্গানিজমক কিমান ভাগত ভাগ কৰিব পাৰো কাৰোবাক দুটা সমান ভাগত ভাগ কৰিব পাৰি কাৰোবাক দুটাতকৈ বেছি ভাগত ভাগ কৰিব পাৰি আৰু কিছুমানক ভাগেই কৰিব নোৱাৰে যেনেকৈ তুমি নিজকে ভাগ কৰি চোৱাচোন তোমাৰ মাজেৰে যদি কিচ এনেকা যেতিয়া এটা লাইন এডাল কাটি দিও মানে এনেকুৱা লাইন এডাল যদি দিও তেতিয়াহ'লে তোমাৰ কি হ'ব এটা সাইড দুটা সাইড আমাৰ কি হৈ যাব ইকুৱেল হৈ যাব কিন্তু তোমাকে যদি বা আমাক মানুহকে যদি মই এইখিনিৰ পৰা কাটি দিও তলৰখিনি আৰু ওপৰৰখিনি আমাৰ ইকুৱেল হ'ব নেকি একদমে নহয় তো সব এনিমেলছৰে ঠিক আছে সব এনিমেলছৰে আমাৰ কি হয় এই সিমেট্ৰিটো বা সমমিতিটো আমাৰ কি হয় বেলেগ হয় ওকে তো ইয়াৰে ভিতৰত আছে আমাৰ কি এসিমেট্ৰিকেল মিন্স অসমমিতি যাক নেকি তুমি কোনো ফালৰ পৰাই তুমি ভাগ কৰিলে হিয়তক ইকুৱেল হাফ কৰিব নোৱাৰা ওকে আৰু তাৰ ভিতৰত আমাৰ কোনখিনি থাকিব স্পঞ্জেছ বিলাক থাকিব কি হয় স্পঞ্জেছ 2 মিনিট ৰবা আকৌ কৈছো মই তোমালোকক আমি পাই যাম ওকে তাৰ পিছত তোমালোকে থাকিব ৰেডিয়েল সিমেট্ৰি এটা ৰেডিয়েল সিমেট্ৰি মিন্স কি তো ৰেডিয়েল সিমেট্ৰি এনেকুৱা এটা আমাৰ সিমেট্ৰি যত নেকি তুমি অৰ্গানিজম এটা যিকোনো সাইডৰ পৰাই যদি তুমি হিয়তক মিন্স কাটি দিয়া ঠিক আছে সাপোজ এইফালেৰে ইটো সাইডেৰে তুমি কৰি দিয়া তো তুমি কি কবা ইকুৱেল হাফ পাবা এইফালেৰে যোৱা তুমি ইকুৱেল হাফ পাবা মানে দুটা সাইডে তুমি ইকুৱেল পাই যাবা ওকে যিকোনো তুমি প্লেনৰ মানে যিকোনো পইণ্টেৰে এই মাজেৰে এটো লোৱা লৈ ফেলে তুমি এনেকুৱাকে কৰা তাত তুমি কি কৰবা ইকুৱেল হাফ পাই যাবা ঠিক আছে সমান ইকুৱেল পাই মানে কাটি দিলে মাজনে ইকুৱেল তুমি কি যাবা সমান তুমি পাৰ্ট পাই যাবা হিয়তৰ ওকে তাৰ পিছত আছে আমাৰ কি বাইলেটাৰেল যাক নেকি আমাৰ অসমীয়াত কি বুলি কোৱা হয় দ্বিপাৰ্শ্বীয় বুলি কোৱা হয় আৰু তাত কি থাকিব আমাৰ প্লেটি হেলমেন্থিছৰ পৰা আমাৰ কলৈকে থাকিব কৰ্ডাটালৈকে থাকিব আৰু তাৰ ভিতৰত আমাৰ বাইলেটাৰেল যেনেকৈ আমি মানুহবিলাক কথা কওঁ বাইলেটাৰ দ্বিপাৰ্শ্বীয় মানে মাজেৰে কাটি দিলে আমি দুটা সমান ভাগক কি হৈ যায় আমাক ভাগ কৰিব পৰা যায় ঠিক আছে তো এইখিনি আছিলে আমাৰ কি বেচিছ অফ ক্লাছিফিকেশ্যন আৰু লগতে আমাৰ কি থাকিব জাৰ্মিনেল লেয়াৰ্ছ এটা জাৰ্মিনেল লেয়াৰ্ছ কি হয় যে আমাৰ এমব্ৰিঅ আমি ঘপককে যেতিয়া আমি জাইগোটৰ পৰা আমি এটা সামান্য এটা জাইগোটৰ পৰা এটা সেলৰ পৰা আমাৰ ডেভেলপ হয় হয়নে এনিমেলছ বিলাক আমাৰ কি হয় এটা সেলৰ পৰা ডেভেলপ হয় আৰু সেই এটা সেলৰ পৰা কেনেকুৱা আমাৰ অৰ্গান বিলাক ক'ৰ পৰা আহে আমাৰ হাৰ্ট ক'ৰ পৰা আহে আমাৰ লিভাৰ ক'ৰ পৰা আহে আমাৰ অৰ্গান সিস্টেম বিলাক আমাৰ ক'ৰ পৰা ডেভেলপ হয় বা আমাৰ ওভাৰঅল যেটো বডি হেতু বডি আমাৰ ক'ৰ পৰা ডেভেলপ হয় সেই এটা জাইগোটৰ পৰা লাহে কেনেকুৱাকে ডেভেলপ হয় আমাৰ যেটো এমব্ৰায়ো থাকে সেই এমব্ৰায়নিক ষ্টেজত আমাৰ কি থাকে তিনিখন জাৰ্ম লেয়াৰ থাকে যাক নেকি আমাৰ কি থাকে ডিপ্লোব্লাস্টিক বুলি কোৱা হয় আৰু আমাৰ কি থাকে ট্ৰিপ্লোব্লাস্টিক বুলি কোৱা হয় এটা জাৰ্ম লেয়াৰ যিবিলাক এনিমেলছৰ দুখন থাকে তাক কি বুলি কোৱা হয় ডিপ্লোব্লাস্টিক বুলি কোৱা হয় যেনেকৈ এক্টোডাৰ্ম আৰু এণ্ডোডাৰ্মে থাকিব আৰু ট্ৰিপ্লোব্লাস্টিক হ'ব এক্টোডাৰ্ম মিজোডাৰ্ম আৰু এণ্ডোডাৰ্ম গোটেইকেইখন থাকিব এগেইন মই কৈছো তোমালোকৰ এইবিলাকৰ বিষয়ে যদি ডিটেইলছত জানিব লগা আছে তেতিয়াহ'লে মোৰ সেই ওৱান শ্বট ভিডিঅ'টো চাবা এনিমেল কিংডমৰ কেইদিনমান আগতে আপলোড হৈছে ঠিক আছে এইটো লাইভ ক্লাছ আছিলে তাতে তোমালোকে এইবিলাকৰ বিষয়ে ডিটেইলছত পাবা ওকে তাৰপিছত এতিয়া থাকিব সিলোম তো বডি কেভিটি থাকিব বডি এটাৰ ভিতৰত আমাৰ কি থাকিব কেভিটি থাকিব আৰু যিবিলাকৰ এই সিলোম থাকে বা বডি কেভিটি থাকে সেইবিলাকক কি বুলি কোৱা হয় সিলোমেট বুলি কোৱা হয় যিবিলাকৰ নাথাকে বা থকা যেন লাগে তাক কি বুলি কোৱা হয় সিডোসিলোমেট বুলি কোৱা হয় আৰু যিবিলাকৰ নাথাকে তাক কি বুলি কোৱা হয় এসিলোমেট বুলি কোৱা হয় আৰু এক্সাম্পল কেইটা মই তোমালোকক লিখি দিছো এক্সাম্পল কেইটা কিন্তু মনত ৰাখিব লাগিব
ঠিক আছে বুজি পাইছা তাৰ পিছত নেক্সট আমি কিহৰ ওপৰত চাম আৰু চাম যে কিহত সেগমেন্টেড হয় নেকি যে আমাৰ প্ৰত্যেকটো অৰ্গানিজমেটো আমাৰ সেগমেন্টেড নহয় যেনেকৈ তোমালোকে কেছু দেখিছা আৰ্থৱৰ্ম দেখিছা নে নাই তো সিহঁতৰ ওপৰত ৰাউণ্ড ৰাউণ্ড ৰিং ৰিং ষ্ট্ৰাকচাৰ দেখিছা তো তাৰ মানে সিহঁত কি সেগমেন্টেড কিন্তু তোমাৰ মোৰ বডিত আছে নেকি নাই তো আমি এনেকুৱাকৈ চাইছো যে কোনটো বডি অৰ্গানিজমৰ সেগমেন্টেশন আছে কোনটো অৰ্গানিজমৰ নাই যিবিলাক আছে সেই সেগমেন্টেড পোৰ্শনত আমি দি দিছো যিবিলাক নাই সিহঁতক বেলেগকৈ থৈছো ঠিক আছে তো আমাৰ কি থাকিব সেগমেন্টেশন বা নটোকট কি হয় এমব্ৰায়নিক ষ্টেজত আমাৰ কি এটা ৰড লাইক ষ্ট্ৰাকচাৰ থাকে ঠিক আছে এমব্ৰায়নিক ষ্টেজত আমাৰ অৰ্গানিজম বিলাকৰ এটা ৰড লাইক ষ্ট্ৰাকচাৰ থাকে আৰু সেই ৰড লাইক ষ্ট্ৰাকচাৰডালে পিছত আমাৰ হিউমেনৰ ক্ষেত্ৰত হেড কি হলৈকে কনভাৰ্ট হৈ যায় আমাৰ যে বেকবোনডাল আছে ঠিক আছে তালৈকে কি হৈ যায় কনভাৰ্ট হৈ যায় এটা সবৰে হেতু নাথাকে ওকে সবৰে আমাৰ নটোকট নাথাকে ঠিক আছে তাৰ পিছত থাকিব আমাৰ মেটামেৰিক সেগমেন্টেশন এগে কৈছো মই তাৰছত কি থাকিব নটোকট প্ৰেজেন্ট থাকিব ক'ত থাকিব কৰ্ডেটছ বিলাকত থাকিব আৰু নটোকট এবসেন্ট থাকিব নন কৰ্ডেটছ বিলাকৰ আমাৰ কি নাথাকে নটোকট নাথাকে ঠিক আছে তো এইখিনি আছিল তোমালোকৰ চেপ্টাৰটোৰ প্ৰথম ইন্ট্ৰোডাকচনত যিখিনি আছিল আমাৰ কি বেচিছ অফ ক্লাসিফিকেশন ওকে তাৰ পিছত নেক্সট এতিয়া আহিলে আমাৰ বহুত ষ্টুডেন্টৰে কমপ্লেইন্ট হয় যে মেম আমি ফাইলাম কেইটা যে যিমান কেইটা ফাইলাম আছে আমাৰ মনত নাথাকে আমি পাহৰি যাওঁ তেতিয়াহলে তোমালোকে এই ট্ৰিক্সটো এপ্লাই কৰিব পাৰা যত নেকি তোমালোকে লিখিব পাৰা যে পোৰ চিলড্ৰেন কান্ট প্লে angry auntie at my expensive hot chocolate এনেকুৱাকে তুমি লগে কিবা এটা ট্ৰিক্স লৈ ফেলে এই ফাইলাম গিটা তোমালোকে মনত ৰাখিব পাৰা ঠিক আছে তো ভাবি লোৱা যে আমাৰ দুৰ্বল বাচ্চা এটা কেতিয়াও খেলিব নোৱাৰে আৰু তোমালোকৰ ঘৰৰ ওচৰৰ আন্টিজনী আহিছিলে মাক তোমাৰ কিবা কমপ্লেইন দিব বাট মায়ে তোমাক গালি নেপাৰে আন্টিজনীকে কিবা উল্টা পুল্টা ক'লে তেতিয়া আন্টিজনী কি হ'ল বিৰাট খং উঠিলে আৰু খং উঠি আছিলে ডাইনিঙত হট চকলেটটো কি কৰিলে খাই পেলালে ওকে তো সেইটোৰ দ্বাৰা আমি মনত ৰাখিম গোটেইকেইটা ফাইলাম তো পি এনেকুৱাকৈ তোমালোকে মই ইয়াতে এতিয়া গোটেইখিনি এক্সপ্লেইন নকৰো তোমালোকে এটা এটাকে চাই যাবা ঠিক আছে তো ইয়াতৰ প্ৰথম এলফাবেটটো লবা লৈ ফেলে এটা এটাকে কি কৰিবা চাই যাবা মানে পি ফৰ পৰিফৰা চি ফৰ নাইডেৰিয়া চিলেন্টাৰেটা পাছত পিত আহিব কি আমাৰ প্লেটি হেলমেন্টিছ এসকে হেলমেন্টিছ এনিলিডা তো এনেকুৱাকে আমাৰ গোটেইকেইটা আহিব তো হেতু তোমালোকে চাই নিজে লিখিব যেনে এক্সপেন্সিভৰ পৰা আমাৰ ই প্ৰথম যেতিয়া আমি এলফাবেটটো ললো তাৰ পৰা আমাৰ কি আহিব ইকাইনোডাৰ্মাটা আহিব এইচৰ পৰা হেমিকৰ্ডাটা আহিব সিৰ পৰা আমাৰ কি আহিব কৰ্ডাটা আহিব ওকে তো এনেকুৱাকে ট্ৰিক্স লৈ পেলাই তোমালোকে এই গোটেই ফাইলাম কেইটা তোমালোকে এটাৰ পৰা এটালৈকে মনত ৰাখিব লাগিব আৰু বহুতে কোৱেশ্চন কৰে যে মেম ফাইলাম কেইটা এফালৰ পৰাই মনত ৰাখিব লাগিব নেকি ইয়েস ফাইলাম কেইটা তোমালোকে পাৰিলে এফালৰ পৰাই মানে একদম সিৰিয়ালি তোমালোকৰ বুকত যেনেকুৱাকে দিয়া আছে তোমালোকে হেনেকুৱাকৈ মনত ৰাখিব ট্ৰাই কৰিবা কাৰণ কিয় মেম কিয় লাগে আমাক কাৰণ কিয় জানানে কাৰণ কিয় আমাৰ যিমানে আমি তললৈকে যাও মিন্স পৰিফেৰাৰ পৰা যে আমি কৰ্ডাটালৈকে যাও তো সিহঁতৰ ক্যাৰেক্টাৰ বিলাক কি হয় লাহে লাহে ডেভেলপ হৈ যায় যেনেকৈ আমি পৰিফেৰাত কেৱল কি দেখিছিলো সেলুলাৰ লেভেল অফ অৰ্গানাইজেশ্যন দেখিছিলো হয়নে তাৰ পিছত আমাৰ টিস্যু লেভেল অফ অৰ্গানাইজেশ্যন থাকিব তাৰ পিছত আমাৰ অৰ্গান থাকিব তাৰ পিছত লাষ্টত আমাৰ কি থাকিব অৰ্গান সিস্টেম লেভেল অফ অৰ্গানাইজেশ্যন থাকিব তো লাহে লাহে আমাৰ পৰিফেলাৰ পৰা লাহে লাহে যেতিয়া আমি ওপৰলৈকে যাম আমাৰ লাহে লাহে কি হ'ব হিহঁতৰ যিবিলাক বডিৰ ষ্ট্ৰাকচাৰ হেবিলাক লাহে লাহে কি হৈ যায় ডেভেলপ হৈ যায় ওকে ঠিক আছে তো এইখিনি আছিল তোমালোকৰ কি ফাইলাম তো এতিয়া কথাটো হৈছে যে এই চাৰ্টখন আমি বহুতেই ইগনোৰ কৰোঁ হয়নে এই চাৰ্টখন আমি ইগনোৰ কৰোঁ কিন্তু যদি তোমালোকে এই চাৰ্টখন যদি অকমান যদি তোমালোকে নিজৰ ফালৰ পৰা যদি মুখস্থ কৰা তেতিয়াহলে আমাৰ গোটেইকেইটা ফাইলামৰ কথা এই আমাৰ চাৰ্টখনতে আছে ঠিক আছে ইংলিশ মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে ইখিনি বাট অসমীয়া মিডিয়ামৰ ষ্টুডেন্টে বহুত কমপ্লেইন কৰে যে মেম অসমীয়া মিডিয়ামৰ কাৰণে এনেকুৱা কোনো কন্টেন্ট নাই গতিকে আমাক অসমীয়া মিডিয়ামৰ অকমান আমাক বেছিকে লাগে তো ইংলিশ মিডিয়ামে একবাৰ পতককে এইখন চাই লবা তো এতিয়া মই এইখিনি চাৰ্টখন তো 30 মিনিটছত তো মই গোটেইখিনি বুজাই দিব নোৱাৰো তো 30 মিনিটছত মই এবাৰ কি কৰিছো তোমালোকক অসমীয়াৰ কন্টেন্টখন মই অকমান মানে চাৰ্টখন অকমান বুজাই দিছো ওকে তো এতিয়া চাবা তো এটা এটাকে চোৱা ইয়াতে ধুনিয়াকে দিয়া আছে প্ৰথমতে কোনখিনি দিয়া আছে পৰ্বখিনি দিয়া আছে যত নেকি ফাইলাম কিটা দিছে একদম পৰিফেৰাৰ পৰা তোমালোকৰ কোৰলৈকে দিয়া আছে পৃষ্ঠদণ্ডী মিন্স কৰ্ডাটা লৈকে তোমালোকৰ ইয়ালৈকে দিয়া আছে ঠিক আছে তাৰ পিছত নেক্সট ইয়তটা দিয়া আছে ধুনিয়াকে সংগঠনৰ স্তৰ আমি কৈছো না বেচিছ অফ ক্লাসিফিকেশন কিহৰ ওপৰত আমি ক্লাসিফাই কৰিম তো প্ৰথমতে হৈছিল তোমালোকৰ কি সংগঠনৰ স্তৰ যে হিয়ত কোখেৰে গঠিত নে কলাৰে গঠিত নে কিহেৰে গঠিত তো ইয়াকে এনেকে ধুনিয়াকে ইয়াতে দিয়া আছে তাৰ পিছত নেক্সট তোমালোকৰ দিয়া আছে সমমিতিখিনি যে কোনটো কেনেকুৱা ধৰণৰ সমমিতি কোনে কেনেকুৱা ধৰণৰ সমমিতি দেখায় তাৰ পিছত তোমালোকৰ দিয়া আছে গুহিকা তাৰ মিন সিলোম দিয়া আছে ঠিক আছে ইংলিশ মিডিয়ামত যদি চাব যাও তেতিয়ালে ফাইলাম দিয়া আছে
লেভেল অফ অৰ্গেনাইজেশ্যন সিমেট্ৰি সিলোম দিয়া আছে নেক্সট আমাৰ কি থাকিব সেগমেন্টেশন কাৰ সেগমেন্ট কোন সেগমেন্টেড হয় তাৰ পিছত থাকিব যে ডাইজেষ্টিভ সিস্টেম ইহতৰ কি হয় ইহতৰ ডাইজেষ্টিভ সিস্টেম ক্লোজ ডাইজেষ্টিভ আমাৰ কমপ্লিট ডাইজেষ্টিভ সিস্টেম হয় নে আমাৰ এটো ইনকমপ্লিট ডাইজেষ্টিভ সিস্টেম হয় ঠিক আছে তাৰ পিছত তোমালোকৰ কি থাকিব সাৰ্কুলেটৰি সিস্টেম ওপেন সাৰ্কুলেটৰি সিস্টেম থাকিব নে ক্লোজ সাৰ্কুলেটৰি সিস্টেম থাকিব নে সাৰ্কুলেটৰি সিস্টেম নাথাকে তাৰ পিছত কি থাকিব ৰেসপিৰেটৰি সিস্টেম কোনটো ফাইলামত আমাৰ ৰেসপিৰেটৰি সিস্টেম থাকিব আৰু নাথাকে আৰু দা মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এই লাষ্টৰ ৰটো য'ত তোমালোকৰ দিয়া আছে বিশিষ্ট চৰিত্ৰ এতিয়া চাবা প্ৰত্যেকটো ফাইলামৰ যিবিলাক অৰ্গানিজমছ আছে আচ্ছা এটা ঠিক আছে পৰিফেৰাক আমি পৰিফেৰাৰ যিখিনি আমাৰ স্পঞ্জে হওক ইউ স্পঞ্জিয়া হওক যিমানখিনি তাত অৰ্গানিজমছ আছে কিয় আমি সেই গ্ৰুপটোৰ ভিতৰতে দিছো আৰ্থুৱামক আমি কিয় এনিলিডাৰ ভিতৰতে দিছো ফ্ৰগক আমি কিয় এমফিবিয়াৰ ভিতৰত দিছো আমি কিয় মেমেলছৰ গ্ৰুপত গৈছো কিয় গৈছো কাৰণ প্ৰত্যেকটো অৰ্গানিজমৰে নিজৰ কি থাকে স্পেশাল আমাৰ কি থাকে ক্যাৰেক্টাৰিষ্টিক্স থাকে আৰু তোমালোকৰ এক্সামত এমসিকিউ জুডে বা তোমালোকৰ 1 মাৰ্কছত যদি হুডে সদায় ইহঁতৰ স্পেশাল যিখিনি আমাৰ ক্যাৰেক্টাৰিষ্টিক্স আছে সেইখিনিৰ কথা পঢ়ে মানে তোমালোকক হুডে ওকে তো সেই কাৰণে তোমালোকৰ বুকত এইটো কলমত যিখিনি আমাৰ আছে যে ইহঁতৰ বিশিষ্ট চৰিত্ৰ তো প্ৰত্যেকটো তোমালোকে ফাইলামৰে এই বিশিষ্ট চৰিত্ৰগিতা চাবৰ কাৰণে একদমে নাপাহৰিবা এগেইন মই কৈছো আমাৰ যেটো ওৱান শট ভিডিও আছিল তাতে এই বিচিত্ৰ চৰিত্ৰগিতাৰ বিষয়ে আমি পুৰা ডিটেইলছত পঢ়িছো ইয়াতে মই জাস্ট তোমালোকক মানে কৈ পইণ্ট আউট কৰি দিছো যে কাৰ কেনেকুৱা ধৰণৰ আছিল ওকে তো এতিয়া চাবা পৰিফেৰাক যদি কব যা আমাৰ পৰিফেৰাত কি থাকিব পৰিফেৰা কেৱল কোষেৰে গঠিত হয় প্ৰত্যেকটা ফাইলামৰ ক্যাৰেক্টাৰ তোমালোকে এই চাৰ্টখনতে পাই যাবা ওকে তাৰ পিছত আমাৰ কি থাকিব সমমিতি ইহতৰ বিভিন্ন ধৰণৰ সমমিতি থাকিব পাৰে গুহিকা থাকে নেকি হাৰে ইহতে হৈছে আমাৰ কোষীয় কেৱল কোষেৰে গঠিত মাত্ৰ এটা কোষ নহয় দে কিন্তু কোষৰ থুপ থাকিব ওকে তো ইহতৰ তাতে কি আছে গুহিকা তো গুহিকা ইহতৰ তাতে কি হয় গুহিকা নাথাকে তাৰ পিছত কি হ'ব খণ্ডিতকৰণ তাৰ পিছত থাকিব ইহতৰ কি পাচনতন্ত্ৰ আছে নেকি খণ্ডিতকৰণ হয় নেকি নহয় সেগমেন্টেড হয় নেকি স্পঞ্জেছ বিলাক নহয় তো কি থাকিব পাচনতন্ত্ৰ নাই সংবহনতন্ত্ৰ নাই শাকতন্ত্ৰ ইহতৰ নাই ওকে তাৰ পিছত যদি ক'ব যে বিশিষ্ট চৰিত্ৰ এটা বিশিষ্ট চৰিত্ৰ বুলি ক'লে ইহতৰ কি হ'ব জানানে আমাৰ স্পঞ্জ বিলাকৰ কি থাকে ইহতৰ মিন্স ওয়াটাৰ কেনেল সিস্টেম থাকে দেহটো ৰন্ধযুক্ত আৰু বেৰত কিছুমান কি থাকে নলিকা থাকে এই লাইনটো কি কৈছে শুনিবা যে হিয়তৰ বডিটোত কিছুমান আমাৰ কি থাকে এনেকুৱাকে হিয়তৰ বডিটোত কিছুমান পোৰ্স থাকে আৰু সেইবিলাকৰ থ্ৰৰে আৰু এই স্পোৰ্স বিলাককে কি বুলি কোৱা হয় অস্টিয়া বুলি কোৱা হয় ঠিক আছে অস্টিয়া বুলি কোৱা হয় আৰু যেতিয়া পানীত থাকিব এই অস্টিয়াৰ থ্ৰৰে কি হ'ব পানী ভিতৰত সোমাব আৰু ইয়াতে থাকে আমাৰ অস্কুলামৰ থ্ৰৰে কি হৈ যায় পানী বাহিৰ হৈ যায় আৰু এই প্ৰসেছটোকে কি বুলি কোৱা হয় এই প্ৰসেছটোকে তোমালোকৰ নলিকা তন্ত্ৰ বুলি কোৱা হয় ওয়াটাৰ কেনেল সিস্টেম ঠিক আছে আৰু এইটো হৈছে আমাৰ পৰিফেৰা বিলাকৰ এটা স্পেশাল ক্যাৰেক্টাৰ তাৰ পিছত যদি আমি চাব যাও একনল দেহী প্ৰাণী বা নাইডেৰিয়া একনল দেহী প্ৰাণীত আমাৰ কি থাকিব ইহত কি হয় কলা যুক্ত হয় আৰু কি থাকিব সমমিতি কি হয় অৰিয় মিন্স কি আছিল মনত আছে নে অৰিয় মিন্স কি ইহতক যিকোনো ইহতক যদি আমি মানে প্ৰত্যেকটো সাইডৰ পৰাই আমি যেনেকে এটা সাইডেৰে এটা ফালেৰে আমি ইকুৱেল হাফ হ'ব পাৰো কিন্তু হিয়তে নহয় হিয়তক যিকোনো সাইডৰ পৰা তুমি কাটিলে হেতক কি কৰা পাৰি দুটা সমান ভাগত কি কৰিব পাৰে আমি ভাগ কৰিব পাৰো ওকে তাৰ পিছত নেক্সট আছে গুহিয়া আছে নেকি গুহিয়া নাই গুহিয়া মিন্স কি আছিল সিলোম আছে নেকি নাই আৰু ইহতৰ খণ্ডিত নেকি দেহটো খণ্ডিত নহয় সেই কাৰণে কি বুলি কৈছে নাই বুলি কৈছে আৰু পাচনতন্ত্ৰ কি অসম্পূৰ্ণ তাৰ মানে কি ইনকমপ্লিট ডাইজেষ্টিভ সিস্টেম মিন্স কি হৈছে যদি কমপ্লিট ডাইজেষ্টিভ সিস্টেম হয় যাৰ মাউথ আৰু এনাস দুটা পাৰ্টে থাকে মুখেৰে খাই এনাসেৰে কি কৰি দিয়ে বাহিৰ কৰি দিয়ে হেতু হৈছে কি কমপ্লিট ডাইজেষ্টিভ সিস্টেম কিন্তু যাৰ এটাই পোৰশন থাকে মুখেৰে খাব মুখেৰে উলাব তেতিয়া তাক কি বুলি কোৱা হয় ইনকমপ্লিট ডাইজেষ্টিভ সিস্টেম বুলি কোৱা হয় ঠিক আছে তো তাৰ ওপৰতো তোমালোকৰ কোৱেশ্চন আহে আৰু বুকত তোমালোকৰ যেতিয়া ষ্টাৰ্টিংতে তোমালোকৰ কমপ্লিট তোমালোকৰ ডাইজেষ্টিভ সিস্টেম ইনকমপ্লিট ডাইজেষ্টিভ সিস্টেম এই গোটেইবিলাকৰ বিষয়ে ধুনীয়াকৈ লিখা আছে সেইখিনিও চাবা তাৰ মাজত কি আহে ডিফাৰেন্স লিখা আহে ঠিক আছে পাৰ্থক্য লিখা আহিব তাৰ পিছত নেক্সট তোমালোকৰ আছে কি সংবহন তন্ত্ৰ আছে নেকি নাই শাসনতন্ত্ৰ আছে নেকি নাই আৰু ইহতৰ এটা স্পেশাল ক্যাৰেক্টাৰ থাকে য'ত নেকি ইহতৰ নাইট্ৰোব্লাষ্ট কিছুমান আমাৰ কি থাকে নাইট্ৰোবাস কেপচুল
ইহঁতৰ দেহত কিছুমান ষ্টিঙিং চেলছ থাকে আৰু যি চেলছবিলাকৰ পৰা আমাৰ ইহঁতে কি কৰিব পয়জন ৰিলিজ কৰিব পাৰে আৰু যদি কোনোবাই সিহঁতৰ ওচৰত যদি কাৰোবাক সিহঁতক যদি কোনোবাই যদি ধ্বংস কৰিব আহিছে বা যদি মানে মাৰিব যদি আহে তেতিয়াহ'লে তাৰ পৰা কি কৰে সেই যিটো আমাৰ নাইডোব্লাষ্ট যিটো চেল থাকে তাৰ পৰা কি কৰিব পয়জন ৰিলিজ কৰিব আৰু সিহঁতে যিটোৱে তাক মাৰিব আহে সেই মাৰিব অহা প্ৰাণীটোক কি কৰে মাৰি পেলায় ওকে ঠিক আছে তো এনেকুৱা ধৰণৰ ইহঁতৰ কি থাকে স্পেচিয়েল কেৰেক্টাৰ থাকে তাৰপিছত নেক্সট কৈছে টিনোফৰাৰ কথা কৈছে এতিয়া টিনোফৰাটো কি হয় কলাযুক্ত তো দেখিছানে ইয়াতে চাৰ্টখনত ইমান ধুনীয়াকৈ লিখা আছে তোমালোকৰ পৰিফেৰা কুক্ষীয় হয় আৰু একনল দেখি আৰু টিনোফৰাটো আমাৰ কি হয় কলাযুক্ত মানে টিস্যু ছিষ্টেমৰ হয় মিনছ ইহঁতৰ তাতে টিস্যু থাকে ওকে তাৰপিছত ইহঁতৰ কেনেকুৱা হ'ব অৰিয় হ'ব আৰু গুহিকা আছে নেকি নাই খণ্ডিতকৰণ হয় নেকি নহয় অসম্পূৰ্ণ এইটোও নাই মিনছ কি শ্বসনতন্ত্ৰ নাই আৰু কি নাই ইহঁতৰ সংবহনতন্ত্ৰ নাই আৰু ইহঁতৰ মেইন কেৰেক্টাৰ কি থাকে ফণী ফলকেৰে চলন কৰে তাৰ মানে চাবাচোন আমাৰ টিনোফৰা তাত বডিটোত সিহঁতৰ 8টা এনেকুৱাকৈ কি থাকিব ৰৌ থাকিব ঠিক হ'ব 8টা এনেকুৱাকৈ ৰৌ থাকিব যাৰ পৰা কি হয় ইহঁতে লাইট এমিট কৰিব পাৰে ঠিক আছে এই ৰৌবিলাক আমাৰ বায়'লুমিনেচেন্স এটা কেৰেক্টাৰ থাকে য'ত নেকি সাগৰত ৰাতি আমি দেখোঁ নীলা বা ৰঙা একদম পোহৰ এটা মানে দেখা পোৱা যায় আৰু সেইবিলাক কি হয় টিনোফৰা হয় কাৰণ ইহঁতৰ এই যে আমাৰ ৰৌবিলাক থাকে তাৰ পৰা ইহঁতে কি কৰিব পাৰে লাইট এমিট কৰিব পাৰে এইটো এটা স্পেচিয়েল কেৰেক্টাৰ এতিয়া চোৱা একনল দেহী প্ৰাণী আৰু পৰিফেৰাৰ এইটো কেৰেক্টাৰ আছিলে নেকি নাছিলে প্ৰত্যেকৰে বেলেগ বেলেগ কেৰেক্টাৰ ঠিক আছে আৰু সেই ফণী ফলকৰ সহায়েৰে বা কমপ্লেট যে থাকে সিহঁতে তাৰ দ্বাৰা কি কৰিব পাৰে চলন কৰিব পাৰে মিনছ চলাচল কৰিব পাৰে ঠিক আছে তাৰপিছত আমাৰ কি থাকিলে চেপেটাক্ৰিমি এতিয়া চেপেটাক্ৰিমি কি হ'ব অংগ আৰু অংগতন্ত্ৰ থাকে ইহঁতৰ অকণমান দেখিছেনে যিমানে আমি ওপৰৰ পৰা তললৈকে আহিলোঁ সিহঁতৰ কেৰেক্টাৰবিলাক লাহে লাহে কি হৈ গৈছে ডেভেলপ হৈ গৈ আছে অ'কে তাৰপিছত দ্বিপাৰ্শ্বীয় গুহিকা নাই খণ্ডিতকৰণ নহয় পাচনতন্ত্ৰ অসম্পূৰ্ণ এনেকুৱাকৈ তোমালোকে এই চাৰ্টখন গোটেইকেইটা এটা তোমালোকে মনত ৰাখি যাবা ওকে আৰু চেপাটা দেহ আৰু কি হয় যিহেতু চেপাটাক্ৰিমি কিয় একদম দেহটো একদমেই চেপাটা মিনছ আমাৰ বডিটো একদম চেপাটা নেকি নহয় সিহঁতৰ যে প্লেট এখনে নিচিনা পিঠিয়ে নে আগফালকে একো গমেই নাপায় একদম এনেকুৱা পুৰা চিপকি থাকে পিঠিখনে বা আগফালটো পুৰা চিপকি থাকে সেইকাৰণে সিহঁতক কি বুলি কোৱা হয় চেপাটাক্ৰিমি বুলি কোৱা হয় ওকে নেক্সট আমাৰ কি আছে বলয়ী প্ৰাণী আৰু বলয়ী প্ৰাণীৰ ভিতৰত আমাৰ কি থাকিব আমাৰ কেঁচুবিলাক বলয়ী প্ৰাণী য'ত নেকি স্পেচিয়েল কেৰেক্টাৰ এটা সিহঁতৰ থাকে দেহটো সিহঁতৰ কি হয় খণ্ডিতকৰণ হয় ছেগমেণ্টেড হয় সিহঁতৰ বডিটো ঠিক আছে সিহঁতৰ বডিটো কেনেকুৱা ধৰণৰ হয় ছেগমেণ্টেড হয় ওকে তো সেইকাৰণে আৰু সেই ইহঁতৰ স্পেচিয়েল কেৰেক্টাৰখিনি কি হয় দেহ খণ্ডবোৰ আঙুঠিযুক্ত হয় ঠিক আছে ইয়াতে কি কৈছে বডি ছেগমেণ্টেড লাইক ৰিঙৰ নিচিনা সৰু আমাৰ ছেগমেণ্টেড কি থাকে পৰ্চন থাকে ঠিক আছে তাৰপিছত তোমালোকৰ থাকিব সন্ধিপ্ৰদী আৰু সন্ধিপ্ৰদী মানে কি আমাৰ জইণ্টেড এপেণ্ডেজেছ থাকিব সিহঁতৰ হাত ভৰিবিলাকৰ কি হয় জইণ্ট হৈ থাকে ঠিক আছে তো এইটো সিহঁতৰ স্পেচিয়েল কেৰেক্টাৰ আৰু খোলাধাৰী মিনছ আমাৰ কি মলাস্কাৰবিলাকৰ কি থাকে এখন ওপৰত কি থাকে ডাঠ এটা আৱৰণ থাকে নে নাই হয়নে তো সিহঁতে ঠিক বহি কংকালটো কিহেৰে গঠিত হয় খোলাৰে তৈয়াৰী হয় চেল থাকে সিহঁতৰ বডিৰ ওপৰত আৰু কণ্টকচৰ্মী প্ৰাণীৰ কি হয় এটা স্পেচিয়েল এটা সিহঁতৰ এটা কি থাকে ছিষ্টেম এটা আছে যাক নেকি কি বুলি কোৱা হয় পানী সংবহন তন্ত্ৰ থাকে আৰু অৰিয়ভাৱে কি হয় সমমিত হয় এইটো স্পেচিয়েল কেৰেক্টাৰ বাকীকেইটা তোমালোকে এবাৰ চাই ল'বা মুঠতে তোমালোকে চাৰ্টখন পঢ়িব লাগিব এইটো চেপ্টাৰৰ তাৰপিছত নেক্সট তোমালোকৰ আছে কি হেমিকৰ্ডাটা আৰু হেমিকৰ্ডাটা কি হয় পেলু সদৃশ আৰু যাৰ বডিটো এটা একদম ইহঁতৰ ইম্পৰ্টেণ্ট এটা কেৰেক্টাৰ হয় যাৰ বডিটো কি থাকিব প্ৰবচিছ ডিঙি আৰু কাণ্ড থাকে তিনিটা পাৰ্টত বিভক্ত হৈ থাকে যেনেকৈ ইয়াতে যদি কওঁ প্ৰবচিছ থাকিব কলাৰ থাকিব আৰু কি থাকিব ট্ৰাংক থাকিব ঠিক আছে এনেকুৱাকৈ তিনিটা পাৰ্টত ইহঁতৰ বডিটো কি হৈ থাকে ডিভাইড হৈ থাকে আৰু লাষ্টত আমাৰ কি থাকিব পৃষ্ঠদণ্ডী এতিয়া পৃষ্ঠদণ্ডীৰ তোমালোকৰ যিখিনি অৰ্গেনিজিমছ আছে সেই পৃষ্ঠদণ্ডী অৰ্গেনিজিমছবিলাকৰ বিষয়ে তোমালোকৰ বুকত ডিটেইলছত আছে সেইখিনি আমি 10 মিনিটত চাই ল'ম কিন্তু ইয়াতে কথা হৈছে যে মেম আমাৰ এক্সাম্পলবিলাক মনত নাথাকে যদি এক্সাম্পলবিলাক মনত নাথাকে মই জাষ্ট তোমালোকক তিনিটা ইয়াতে দিছোঁ তোমালোকে এনেকুৱাকৈ অকণমান মনত ৰাখিব ট্ৰাই কৰিবা বাকীকেইটা তোমালোকে নিজে লিখিবা আৰু লিখি পেলাই মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা যে মেম আমি এক্সাম্পলকেইটা এনেকুৱাকৈ লিখিছোঁ মই এটা তিনিটা তোমালোকক দেখাই দিছোঁ বাকী এটা মই কৈ দিছোঁ বাকী তোমালোকৰ দায়িত্ব বাকী যিমানকেইটা ফাইলামৰ আমাৰ যিমানখিনি ফাইলাম আছে গোটেইকেইটা ফাইলামৰে এক্সাম্পলকেইটা তোমালোকে লিখি এনেকুৱাকৈ ট্ৰিক্স উলিয়াই পেলাই লিখি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা অ'কে তাৰ মই এটা চোৱা যে পৰিফেৰাৰ আমি কি কৰিব পাৰোঁ পৰিফেৰাৰ আমাৰ তিনিটা এক্সাম্পল দিয়া আছে তোমালোকৰ স্পঞ্জিলা আৰু ইউস্পঞ্জিয়া অ'কে তো সিহঁতক তোমালোকে প্ৰথম লেটাৰকেইটা মনত ৰাখা য'ত নেকি আমাৰ কি থাকিব SSE
তো এছ এছ ইৰ পৰা আমি কেনেকুৱাকৈ মনত ৰাখিব পাৰোঁ এছৰ পৰা কি আহিব স্পঞ্জ এছৰ পৰা আমাৰ কি আহিব স্পঞ্জিলা আৰু ইৰ পৰা আমাৰ কি আহিব ইউস্পঞ্জিয়া ঠিক আছে আৰু বাকী মই এনিলিডা আৰু ইকাইনোডাৰ্মাটাটো লিখি দিছোঁ আৰু বাকী তোমালোকৰ দায়িত্ব এনেকুৱাকৈ ধুনীয়াকৈ এক্সাম্পলবিলাক লিখা অ'কে তো এতিয়া আমি ফাইলামৰ আমাৰ যিমানকেইটা ফাইলাম আছে নন কৰ্ডেটছবিলাক আমাৰ অপৃষ্ঠদণ্ডী প্ৰাণী যাৰ নেকি কি নাথাকে পৃষ্ঠদণ্ডী বা মেৰুদণ্ডডাল নাথাকে অ'কে তো সিহঁতৰ ক্ষেত্ৰত আমি সেই গোটেইকেইটা ফাইলামৰ আমি স্পেচিয়েল কেৰেক্টাৰকেইটা অলপ চালোঁ তোমালোকে মনত ৰাখিবা স্পেচিয়েল কেৰেক্টাৰকেইটা মনত ৰাখিবা কোষেৰে গঠিত হয়নে সিহঁত কলাৰে গঠিত সেইখিনি কথা মনত ৰাখিবা আৰু এক্সাম্পলকেইটা মনত ৰাখিবা ঠিক আছে তাৰপিছত নেক্সট যদি আমি চাব যাওঁ যে আমাৰ কৰডাটা পৃষ্ঠদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত তোমালোকৰ বুকত এনেকুৱাকৈ এখন চাৰ্ট দিয়া আছে আৰু এই চাৰ্টখন বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিব লাগিব আৰু ইয়াতে তোমালোকৰ গোটেইকেইটাকে যিখিনি আমাৰ পৃষ্ঠদণ্ডী প্ৰাণীক বা আমাৰ কেনেকুৱাকেনো সিহঁতক ভাগ কৰিব পাৰোঁ এই গোটেইখিনি দিয়া আছে তো তোমালোকে এই চাৰ্টখন অকণমান মনত ৰাখিবা অ'কে তাৰপিছত নেক্সট তোমালোকৰ এই চাৰ্টখনৰে বন্ধ কৰাচোন মোৰ মাইকটো তাৰডাল অকণমান ভৰিত লাগি জোঁট খাই গৈছিলে সেইকাৰণে মই 2 মিনিটৰ কাৰণে তোমালোকৰ ভিডিঅ'টো পজ কৰি দিছিলোঁ ঠিক আছে বাৰু অ'কে তো এতিয়া আমি নন কৰ্ডেটছৰখিনি পঢ়িলোঁ ক'ত কেনেকুৱা ধৰণৰ কেৰেক্টাৰ আছিলে তো এতিয়া আমি কি চাম কৰ্ডেটছৰ বিষয়ে চাম ঠিক আছে আৰু তো কৰ্ডেটছ হ'বৰ কাৰণে সিহঁতৰ স্পেচিয়েল কেৰেক্টাৰ আমাক কি লাগিব নটকৰ্ড থাকিব লাগিব ডৰ্চেল টিউবুলাৰ নাৰ্ভ কৰ্ড থাকে লগতে আমাৰ কি থাকিব গিল স্লিট থাকিব আৰু পোষ্ট এনেল কি থাকিব টেইল থাকিব এতিয়া এই কৰ্ডেটাৰ ভিতৰতে আমাৰ কি থাকিব এটা সাব ফাইলাম থাকে আৰু যিটো হৈছে আমাৰ কি এই সাব ফাইলামৰ ভিতৰত তোমালোকৰ বুকত মই কৈছিলোঁ না এই টেবুলখন আছে এই টেবুলখন তোমালোকে মনত ৰাখিব লাগিব কাৰণ কিয় ইয়াৰে পিছত আমি এই টেবুলখনৰ পৰা আমি কি কৰোঁ আমি পঢ়োঁ অ'কে য'ত থাকিব আমাৰ ভাৰ্টিব্ৰেটা মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত থাকিব কি আমাৰ হনুহীন যেনেকৈ আমাৰ এই গেনাথা মিনছ আমাৰ আৰু এন কি থাকিব আৰু গেনাস্থমাটা মিনছ হনুহীন যিমান যাৰ নেকি জটো নাথাকে ঠিক আছে এই যে আমাৰ জ পাৰ্টখিনি ঠিক আছে এই আমাৰ এইখিনি পাৰ্ট যিবিলাকৰ আমাৰ কি হয় যিবিলাক অৰ্গেনিজমৰ আমাৰ কি নাথাকে ঠিক আছে যিবিলাকৰ থাকে তাক কি বুলি কোৱা হয় হনুযুক্ত বুলি কোৱা হয় আৰু যিবিলাকৰ নাথাকে তাক কি বুলি কোৱা হনুহীন বুলি কোৱা হয় এই গেনাথা আৰু কি হয় গেনাস্থমাটা বুলি কোৱা হয় আৰু ইহঁতৰ ভিতৰত আমাৰ কি থাকে এটা ইহঁতৰ আকৌ আমাৰ ক্লাছ থাকে যেনেকৈ আমাৰ চাইক্লোষ্টমাটা আৰু আমাৰ এই গেনাস্থমাটাৰ ওপৰত আমাৰ কি থাকিব আৰু ইহঁতৰ ক্লাছ থাকিব ইহঁতৰ ভিতৰত আমাৰ কি থাকিব কণ্ড্ৰেক্টিছ আৰু কি থাকিব অষ্ট্ৰিকটিক্স যিবিলাক আমাৰ মাছবিলাক ঠিক আছে এতিয়া আমাৰ মাছ আমাৰ কাৰ্টিলেজিনাছ মাছ থাকিব বনি ফিছ থাকিব তো সেইখিনিক আমাৰ কি হয় এইটো ক্লাছৰ ভিতৰত ৰাখা হয় আৰু আমাৰ টেট্ৰাপোডাবিলাক যেনেকুৱাকৈ যাৰ আমাৰ কি থাকিব দুখন হাত থাকিব দুখন ভৰি থাকিব ঠিক আছে যাক নেকি আমাৰ কি বুলি কোৱা হয় টেট্ৰাপোডা বুলি কোৱা হয় তাৰ ভিতৰত কি থাকিব এইকেইটা থাকিব এম্ফিবিয়া ৰেপ্টাইলিয়া এপছ এণ্ড কি থাকিব আমাৰ মেমেলছ থাকিব অ'কে তো এইকেইটাৰ এতিয়া আমি অকণমান স্পেচিয়েল কেৰেক্টাৰকেইটা এটা এটাকৈ আমি কি কৰি লওঁ চাই লওঁ অ'কে তো এতিয়া যদি আমি চাব যাওঁ নেক্সট যদি আমি চাব যাওঁ এক ছেকেণ্ড তো এতিয়া চাবা আমাৰ ওকে তো এতিয়া চাবা আমাৰ ভাৰ্টিব্ৰেটাৰ চাইক্লোষ্টমাটা জলেজ হয় সাকিং সাৰ্কুলাৰ মাউথ হ'ব ঠিক আছে আৰু কণ্ড্ৰিক্টিছৰ কি হ'ব কাৰ্টিলেজিনাছ এণ্ডোস্কেলিটন প্লেকইড স্কেল এণ্ড ভেন্ট্ৰেল মাউথ ঠিক আছে এইবিলাক হৈছে ইহঁতৰ কি স্পেচিয়েল কেৰেক্টাৰ নেক্সট আমাৰ কি আছে অষ্ট্ৰিকটিকৰ আমাৰ কি হ'ব বনি এণ্ডোস্কেলিটন হ'ব ঠিক আছে এণ্ডোস্কেলিটনটো কেনেকুৱা ধৰণৰ হ'ব বনি হ'ব ঠিক আছে অপাৰকুলাম থাকিব আৰু নেক্সট ইহঁতৰ কি থাকে টাৰ্মিনেল মাউথ যেনেকুৱাকৈ আমাৰ নৰ্মেল আমাৰ লোকেল ফিছবিলাক লোকেল মাছবিলাকৰ যেনেকৈ লেভিঅ তোমালোকৰ কাটলা যেনেকৈ ৰৌ মাছ আমাৰ হয়নে তো এইটো হৈছে আমাৰ কি বনি ফিছৰ ভিতৰত পৰিব নেক্সট আমাৰ কি থাকিব এম্ফিবিয়াটো আমি জানো ডুৱেল লাইফ থাকিব ইহঁতৰ লেণ্ডতো থাকিব ক'ত থাকিব ৱাটাৰত থাকিব মই স্কিন থাকিব উইদাউট স্কেল আৰু 3 চেম্বাৰ্ড কি হ'ব হাৰ্ট হ'ব ওকে তো ইহঁতৰ এক্সাম্পলটো ইয়াতে কি দিছে ৰাণা টিগ্ৰিনা তাৰমানে কিহৰ কথা কৈছে ফ্ৰগৰ চাইণ্টিফিক নেম ওকে তাৰপিছত আমাৰ কি থাকিব ৰেপ্টাইলছবিলাকৰ কি থাকিব আমাৰ ইহঁতে ড্ৰাই এপিডাৰ্মেল স্কেল 3 চেম্বাৰ্ড হাৰ্ট কিন্তু আমাৰ এইটো এক্সেপশ্যনেল তোমালোকৰ এক্সামত সোধে 4 চেম্বাৰ্ড হাৰ্ট ক'ত থাকিব ক্ৰক'ডাইলছৰ কি থাকিব 4 চেম্বাৰ্ড হাৰ্ট থাকিব ওকে তাৰপিছত নেক্সট যদি আমি ক'ব যাওঁ এপছ য'ত নেকি আমাৰ চৰাইবিলাক সিহঁতৰ স্পেচিয়েল কেৰেক্টাৰটো থাকিব ফেডাৰ্ছ থাকিব নিউমেটিক বনছ থাকিব 4 চেম্বাৰ্ড হাৰ্ট থাকিব আৰু কি হ'ব হোমো আইচোথাৰ্মাছ তাৰমানে সিহঁতে কি কৰিব পাৰে বডি টেম্পাৰেচাৰ আমাৰ এনভাইৰনমেণ্টৰ টেম্পাৰেচাৰৰ লগত কি কৰি ৰাখিব পাৰে নিজকে কণ্ট্ৰল ৰাখিব পাৰে ওকে তাৰপিছত আমাৰ কি থাকিব মেমেলছৰ ক্ষেত্ৰত আমাৰ মষ্ট ইম্পৰ্টেণ্ট আমাৰ কি থাকিব মেমৰি গ্লেণ্ড থাকিব ডাইফ্ৰেম থাকিব হেয়াৰ আৰু কিন থাকিব স্কিন থাকিব ওকে
তো ইমানখিনি আছিলে তোমালোকৰ চেপ্টাৰটোৰ অলপ থুলমূল এটা আভাস মিন্স থুলমূল আভাস বুলি ইয়াতে ক'ব নোৱাৰোঁ চেপ্টাৰটো যিমানখিনি ইম্পৰ্টেণ্ট হয় চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট এইখিনি তো ইয়াৰে ভিতৰত তোমালোকে যেনেকুৱাকৈ কি মনত ৰাখিব লাগিব এক্সাম্পল কেইটা অলপ বেছিকৈ মনত ৰাখিব লাগিব আৰু এই গোটেইকেইটা কেৰেক্টাৰৰে অকণমান এটা দুটা বেছি কেৰেক্টাৰ আছে সেই কেৰেক্টাৰখিনি মনত ৰাখিব লাগিব ঠিক আছে তো এইখিনি আছিলে এই চেপ্টাৰটোৰ একদম সৰুকৈ চেপ্টাৰটোৰ একদম সৰুকৈ তোমালোকৰ চামাৰি আৰু কৈছোঁ মই যদি তোমালোকৰ গোটেইখিনিৰ বিষয়ে যদি ডিটেইলছত জানিব মন আছে তেতিয়াহ'লে আমাৰ এইটো চেনেলতে তোমালোকে পাই যাবা PW আছাম AHSEC সায়েন্স চেনেলতে ওৱানছত এটা ভিডিঅ' আছে তো সেই ভিডিঅ'টোত তোমালোকে এইটো চেপ্টাৰৰ গোটেই ডিটেইলছখিনি তোমালোকে পাই যাবা তো এইখিনি আছিলে এইটো চেপ্টাৰৰ আজিলৈকে থেংক ইউ বাই বাই